নমস্কাৰ সুপ্ৰভাত কেডি ভ্লগছৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আমি বাৰ্তালাপ মিডিয়া একাডেমীৰ সকলোখিনি ছাত্ৰ ছাত্ৰী গৈ আছোঁ গ্ৰন্থমেলালৈ। আৰু গ্ৰন্থমেলালৈ কিয় গৈ আছোঁ আমি সকলোখিনি দেখাম, যিহেতু আজি আমাৰ এটা এছাইনমেণ্ট দিয়া হৈছে আৰু আমি তাৰ উপলক্ষে যিখিনি কাম কৰিব পাৰোঁ দেখাম। আহি আমি পালোহি অসম গ্ৰন্থমেলা বাকৰি। এইখন হৈছে মেইন গেটখন, এইফালে টিকট কাউণ্টাৰ আছে। আমি গোটেইখিনি সোমাই প্ৰথম ৰৈ লৈছোঁ আৰু এতিয়া কি কৰিম সকলোৱে আলোচনা কৰি আমি চাই লওঁ আৰু আপোনালোকক দেখাই থাকিম আৰু সমগ্ৰ পৰিৱেশটো এবাৰ থুলমূলকৈ দেখাই দিওঁ। চাওক আৰু কমেণ্ট বক্সত কওক ফাৰ্ষ্টত। এইখিনি ছাত্ৰ ছাত্ৰীখিনি কি ধুনীয়াকৈ ইহঁতে লাইন পাতি পাতি আহিছে। স্কুলত পঢ়ি থকা দিনৰ এইবিলাকেই আমেজ। গ্ৰন্থমেলালৈ গ'লে কি সুন্দৰকৈ টিচাৰে তেওঁলোকক এনেকৈ ধুনীয়াকৈ লৈ আহে। আমি প্ৰথম সোমাই এখন গ্ৰন্থমেলাৰ বাকৰিত এখন কি গ্ৰন্থ উন্মোচন আছিলে, সেইখন আমি সভা এটেণ্ড কৰি ল'লোঁ সকলোৱে। আমি এনেদৰে ঘূৰি ফুৰোঁতে ঘপককৈ বেহৰবাৰী আউটপোষ্টৰ শ্বুটিং দেখিলোঁ। খুব ভাল লাগিলে তেওঁলোকৰ শ্বুটিং দেখি, মজা। চব ষ্টুডেণ্ট পাছে পাছে চাই তেওঁলোকক ফ'ল' কৰি আহিছে। এই অনুষ্ঠানটো খুব সুন্দৰ এটা অনুষ্ঠান আছিলে। অসমৰ বিভিন্ন দিশত প্ৰতিষ্ঠিত 7গৰাকী মহিলাক ইয়াত আমন্ত্ৰণ কৰা হৈছিলে। মণিকুন্তলা ভট্টাচাৰ্য, মণিতা বৰগোহাঁই, মৌচুমী চৌধুৰী ইত্যাদি বহু মহিলাক আমন্ত্ৰণ কৰা হৈছিল। মহানগৰত এতিয়া গ্ৰন্থৰ সভাতে চাৰিদিন আমন্ত্ৰণ কৰা হৈছে। চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম গ্ৰন্থমেলা দ্বিতীয়ভাৱে আয়োজন কৰা হৈছে। অসম প্ৰকাশন পৰিষদৰ লগতে সদৌ অসম বিকাশ সন্থাৰ সহযোগত এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে।